আইতা মোক গাখীৰ অকণমান খাবলৈ দি ৰুমৰ কাম বনবোৰ কৰি আছে কাষতে বহি আছে মামী তোমালোকৰ সকলোকে মই আন এটা মিনিবলৈ স্বাগতম ছাবস্ক্ৰাইবটো কৰি দিম 100 টকা আৰু তলা চাবি এইটো দিছে মোৰ মানে তলাৰ এটা প্ৰয়োজন হৈছিল সেইকাৰণে তলাৰটো দিলে কলেজৰ পৰা মানে আমাৰ মেমে এছাইনমেণ্ট এটা কৰি নিবলৈ দিলে এতিয়া এছাইনমেণ্টটো বিচাৰিয়ে পোৱা নাই চেপ জিপি তাতো চাৰ্চ কৰিছোঁ উত্তৰটো ভালকৈ বিচাৰিয়ে পোৱা নাই বিচাৰি মাথাটো গৰম হৈ গৈছে আৰু এটুকা তোৰ এটুকা তাৰ পৰা মিলাই মেলি লিখিলোঁ আৰু এছাইনমেণ্টটো কেইখিলামান লিখিব পাৰিলোঁ বাৰু বাকী আৰু দুখিলামান লিখিল নিলিখোঁ আৰু বাকী ভাগৰো লাগিছে ৰাতিপুৱা সৈতে লিখিম বুলি শুই থাকিলোঁ আৰু গুড নাইট গুড মৰ্ণিং কালি ৰাতি লিখা টপিকটো মেমক জমা নিদিয়ালৈকে মাথাটো গৰম হৈ থাকিব আজি বাৰু ৰ'দটো ধুনীয়াকৈ ওলাইছে আমাৰ কলেজৰ ভিতৰতে যিহেতু জেৰক্স দোকান আছে যোৱা ৰাতি লিখা এছাইনমেণ্টটো তাৰ কিবা কাম অলপ কৰিব লগা আছিল তাতে কৰি ল'লোঁ বাৰু এতিয়া কামখিনি কৰি হ'লে বাৰু এইখনেই হৈছে সেইখন যদি চাব বিচাৰে ভিডিঅ'টো ৰখাই চাব পাৰে কম্পিউটাৰ দোকানখনত 10 টকা 20 টকা লাগে কিন্তু মোৰ ওচৰত পইচা খুচুৰা নাছিল সেইবাবে লগৰতে স্কেনাৰ মাৰি দিলে এইটো কাম হৈয়ে গ'ল বাৰু এতিয়া এখন মেমক জমা দি থৈ আহিব লাগিব যোগাযোগমূলক অসমীয়া সম্পাদনা অৰবিন্দ ৰাজখোৱা মূল্য 200 টকা এইখনো যে আমাৰ ছাৰে কিনিব কৈছিলে মই কথাটো পাহৰিয়ে থাকিলোঁ তাৰপিছত মনত পৰিল কিতাপখন লাইব্ৰেৰীত সোমাই কিনিলোঁ বাৰু ইমান কিছু নেক্সট টাইম মিনিব